হেল্ল' ফ্ৰেণ্ডছ, টিচ শৰীফুল ইছলাম ইউটিউব চেনেলত আপোনালোকক আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এটা ভাল নিয়োগ বাৰ্তাৰ বিষয়ে। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট NABARD ইয়াক কোৱা হয় শ্বৰ্ট ফৰ্মত। পদ খালী হৈছে 21টা স্পেচিয়েলিষ্ট অফিচাৰৰ কাৰণে। লাষ্ট ডেটটো আছে 5 তাৰিখ 7 মাহ 2018। পোষ্টবিলাক ভাগ কৰি দিয়া আছে। নাম্বাৰ অফ পোষ্ট আছে, প্ৰথমটো আছে চিফ টেকনলজি অফিচাৰৰ কাৰণে আছে এটা, চিনিয়ৰ এডভাইজাৰ অফ কম্পিউটাৰাইজেশ্যন অফ ৰুৰেল ক্ৰেডিট ইনষ্টিটিউচনৰ কাৰণে আছে এটা, চিফ ৰিস্ক মেনেজাৰৰ কাৰণে আছে পোষ্ট এটা, প্ৰজেক্ট মেনেজাৰ ফৰ ৰুৰেল ক্ৰেডিট ইনষ্টিটিউচনছ কম্পিউটাৰাইজেশ্যনৰ কাৰণে 3টা পোষ্ট আছে, এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ ষ্ট'ৰেজ মাৰ্কেটিং এণ্ড প্ৰচেছিঙৰ কাৰণে এটা পোষ্ট আছে, এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ ক্লাইমেট চেঞ্জ এডাপ্টেশ্যনৰ কাৰণে এটা পোষ্ট আছে, এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ ৰিনিউৱেবল এনাৰ্জি কাৰণে এটা পোষ্ট আছে, এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ MIS এণ্ড ৰিপৰ্টছৰ কাৰণে এটা পোষ্ট আছে, ৰিস্ক মেনেজাৰৰ কাৰণে 6টা পোষ্ট আছে, চিনিয়ৰ প্ৰজেক্ট ফাইনেন্স মেনেজাৰৰ কাৰণে এটা পোষ্ট আছে, প্ৰজেক্ট ফাইনেন্স মেনেজাৰ এইটোৰ কাৰণে এটা পোষ্ট আছে, স্পেচিয়েলিষ্ট অফিচাৰ লিগেল এছপেক্টছৰ কাৰণে এটা পোষ্ট আছে, কমিউনিকেশ্যন প্ৰফেশ্যনেলছৰ কাৰণে 2টা পোষ্ট আছে, ওৱান আছ ফৰ মুম্বাই আৰু দিল্লী। এডুকেশ্যনেল কোৱালিফিকেশ্যন এডভাৰটাইজমেণ্ট লিংকত উল্লেখ কৰা আছে। ইয়াত পে স্কুলটো দিয়া নাই, এপ্লিকেশ্যন ফিজটো দিয়া আছে 500 টকা আৰু SC ST PWD কেণ্ডিডেটৰ কাৰণে 50 টকা। হাউ টু এপ্লাই কেনেকৈ কৰিব? 14 তাৰিখ 6 মাহ 2018 পৰা 5 তাৰিখ 7 মাহ 2018 লৈকে NABARD অৰ্থাৎ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল ৰুৰেল ডেভেলপমেণ্ট এইটো ৱেবছাইটত যাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ্থে মই এডভাৰটাইজমেণ্ট লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, যাতে আপোনালোকে ভালদৰে চাই ল'ব পাৰে। আৰু কেনেকৈ এপ্লাই কৰে অনলাইনত এই পোষ্টৰ কাৰণে মই আৰু এটা ভিডিঅ' বনাম, সেইটোৰ কাৰণে আপোনালোকে চাই থাকিব। যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কাষতে থকা লাল বাটনটো ক্লিক কৰি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো ক্লিক কৰক, কিয়নো মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগত পাওক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা সুধিব লাগিলে মোক কমেণ্ট কৰি জনাব। আজিৰ কাৰণে এইখিনিতে বাই।